নমস্কাৰ বন্ধুসকল, মই অচিন্তই আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল প্ৰয়াসলৈ। আজি আমি দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ 5টা ফাইনেল এক্সামত অহা প্ৰশ্ন আলোচনা কৰিম। গতিকে বন্ধুসকল পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। গতিকে 1 নম্বৰ প্ৰশ্নটো দিছে, দিয়া আছে যে sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা। গতিকে এই কুৱেশ্যনটোৰ কাৰণে আমি প্ৰথমতে এটা ত্ৰিভুজ আঁকি ল'ব লাগিব, যিটো নেকি এটা সমকোণী ত্ৰিভুজ। গতিকে আৰু সলিউশ্যনটো হ'ব সলিউশ্যন, অৰ্থাৎ আমি ত্ৰিভুজটা আঁকি ল'ম, এটা সমকোণী ত্ৰিভুজ। ধৰক এইটো এটা ABC ত্ৰিভুজ, য'ত B কোণটো সমকোণ আৰু এই A কোণটোক আমি থিতা হিচাপে ধৰি ল'ম, কাৰণ কেলৈ আমাক যিহেতু ইয়াত থিতা দিছে। গতিকে আমাক দিয়া আছে sec θ = 13/12। আমি লিখিম দিয়া আছে sec θ = 13/12। এতিয়া আমি জানো যে sec θ মানে কি হয়, sec θ = কি আছিলে, অতিভুজ বাই sec θ আছিলে অতিভুজ বাই থিতা কোণৰ সন্নিহিত বাহু, অৰ্থাৎ থিতা কোণটোৰ অতিভুজ হৈছে, এতিয়া আমি সমকোণী ত্ৰিভুজ এডাল হৈছে ভূমি, এডাল লম্ব আৰু এডাল হৈছে অতিভুজ। গতিকে থিতা কোণটোৰ ক্ষেত্ৰতো অতিভুজডাল এডালেই হ'ব। গতিকে থিতা কোণৰ অতিভুজ বাই থিতা কোণৰ সন্নিহিত বাহু, এইটো কথা আমি জানো। গতিকে sec θ = আমি পাতিব পাৰোঁ অতিভুজ হৈছে AC, গতিকে AC বাই আৰু থিতা কোণৰ সন্নিহিত বাহু, অৰ্থাৎ থিতা কোণটোৰ লগত যিডাল বাহু লগ লাগি আছে সেইডালেই হ'ব থিতা কোণটোৰ সন্নিহিত বাহু। গতিকে আমি ইয়াত পাতিব পাৰিম sec θ = হ'ব AC বাই AB, অৰ্থাৎ AC বাই AB = হ'লগৈ 13/12। আমি এইটো K হিচাপে ধৰি ল'ব পাৰোঁ, Kটো ধৰা হ'ল। এতিয়া আমি লিখিব পাৰোঁ AC বাই AB = 13/12 = K বুলি যিহেতু ধৰিছোঁ, এতিয়া আমি AC = লিখিব পাৰিম 13K আৰু AB = লিখিব পাৰিম 12K। গতিকে আমি AC ডালৰো এটা মান পাইছোঁ, নেক্সট AB ডালৰো পাইছোঁ। গতিকে আমি BCটো উলিয়াই ল'ব লাগিব। গতিকে এতিয়া আমি জানো যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰি আমি ইয়াৰ মানটো উলিয়াব পাৰিম। সেইকাৰণে আমি এতিয়া লিখিম এতিয়া পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ, যিহেতু আমি জানো যে পাইথাগোৰাছে এটা সূত্ৰ ওলাইছিল, সেই সূত্ৰটো কি আছিলে, অতিভুজ স্কোৱাৰ = লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ। গতিকে আমি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত যদি চাওঁ কি হ'ব, AC স্কোৱাৰ = BC স্কোৱাৰ প্লাছ AB স্কোৱাৰ, অৰ্থাৎ আমাক AC মানটো দিয়াই আছে আৰু ABটো মান পাই থৈছোঁ 12K। গতিকে আমি BCটো উলিয়াব লাগে। এতিয়া আমি সূত্ৰত মানখিনি এপ্লাই কৰিম, অৰ্থাৎ AC স্কোৱাৰ অৰ্থাৎ 13K স্কোৱাৰ = BC স্কোৱাৰ প্লাছ 12K স্কোৱাৰ, অৰ্থাৎ 13K স্কোৱাৰ হ'ব, অৰ্থাৎ 13ক স্কোৱাৰ কৰিলে হ'বগৈ 13 × 13, অৰ্থাৎ 3 9 16, অৰ্থাৎ 169K স্কোৱাৰ = BC স্কোৱাৰ প্লাছ 12K স্কোৱাৰ, মানে কি 12 × 12, অৰ্থাৎ 144K স্কোৱাৰ। গতিকে আমি 169K স্কোৱাৰ চলে আমি এইটো লৈ আহিলে মাইনাছ হৈ যাব, যিহেতু প্লাছত থকা সোঁফালৰ সংখ্যাত আমি বাওঁফালে লৈ আহিলে মাইনাছ হৈ যায়। গতিকে 169K স্কোৱাৰ মাইনাছ 144K স্কোৱাৰ = হ'ব BC স্কোৱাৰ। গতিকে ইয়াত কি থাকিব পাৰে, 169K স্কোৱাৰ মাইনাছ 144K স্কোৱাৰ, অৰ্থাৎ 169 পৰা 144 গ'লে 25K স্কোৱাৰ হ'লগৈ। টুৱেলভটো আছে BC স্কোৱাৰ। গতিকে আমি BCটো যদি আমি ৰাখিব বিচাৰোঁ, তেতিয়া BC = হ'বগৈ √25K স্কোৱাৰ, অৰ্থাৎ BC = পালোঁ 5K। অৰ্থাৎ এতিয়া আমি তিনিডাল বাহু মানে পাই গ'লোঁ, অৰ্থাৎ AB পালোঁ 12K, নেক্সট AC পালোঁ 13K আৰু BC পালোঁগৈ 5K। এতিয়া আমি ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়ালেই হ'ল। আৰু এতিয়া বাকী অনুপাতখিনি আছিলে কি sin θ। এতিয়া sin θ = আমি জানো যে থিতা কোণৰ বিপৰীত বাহু বাই অতিভুজ, অৰ্থাৎ থিতা কোণটোৰ বিপৰীত বাহু হৈছে BC আৰু অতিভুজ হৈছে AC। সেইকাৰণে দিব পাৰিম sin θ = BC বাই AC, অৰ্থাৎ BC আৰু AC মানখিনি আমি বহাই দিলে হ'ল। অৰ্থাৎ BC মান আছিলে 5K আৰু AC মান আছিলে 13K। গতিকে K কটা কটি গ'ল, আমাৰ মান থাকিলেগৈ 5/13। সেইদৰে আমি উলিয়াম cos θ, অৰ্থাৎ cos θ আমি জানো যে
থিতা কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ অৰ্থাৎ থিতা কোণৰ সন্নিহিত বাহু হৈছে AB আৰু অতিভুজ হৈছে AC গতিকে AB বাই হ'ব AC গতিকে AB মান আছে কিমান 12k আৰু নেক্সট AC মান আছে 13k গতিকে k কটাকটি গ'ল আমাৰ মান থাকিলে 12/13 সেইদৰে আমি এতিয়া কি কাউলিয়াম tan থিতা অৰ্থাৎ tan থিতা ইজুকেল আছিলে থিতা কোণৰ সন্নিহিত বাহু বাই থিতা কোণৰ বিপৰীত বাহু ডিভাইডেড বাই সন্নিহিত বাহু আমি এটো কথা নেকো চাও পাও আমি জানো যে tan থিতা ইজুকেল কি হয় sin থিতা বাই cos থিতা গতিকে sin থিতা মান যেহেতু BC বাই AC পাইছো আৰু cos থিতা মান আমি পাইছো যে AB বাই AC গতিকে AC AC কটাকটি গ'ল আৰু কি থাকিলে আমাৰ BC বাই AB থাকিলে গতিকে BC মান আছিল আমাৰ কিমান 5k আৰু AB মান হ'ল 12k গতিকে k কটাকটি গ'ল 5/12 থাকিলে ঠিক তেনেকৈ আমি এতিয়া কাৰকা উলিয়াবলৈ আছে sec আছে cosec আছে আৰু এটা কথা আমি জানোৱে সাইনৰ লগত সম্পৰ্ক আছে cosecৰ অৰ্থাৎ সাইনৰ যেটো থিটাৰ মান থাকে cosecৰ তাৰ বিপৰীতটো হয় ঠিক তেনেকৈ cosৰ হয় secৰ অৰ্থাৎ আমাৰ secটো এটোৱে যেটো cosটো আমি পাইছো 12/13 সেই কাৰণে আমাৰ secটো হৈছে 13/12 সেইদৰে টেনৰ থাকে কটৰ লগত এটা আমি sin থিটাটোৰ অপজিটটো উলিয়াম cosec থিটা গতিকে cosec থিটা ইকুৱেল হ'ব অৰ্থাৎ সাইনৰ যেটো মান আছিল তাৰ উল্টাটো অৰ্থাৎ BC/AC আছিল অৰ্থাৎ ইয়াত হ'ব AC/BC 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 মান হ'ব 13k divided by 5k 13k divided by 5k ইয়াতো k কটাকটি গ'ল অৰ্থাৎ 13/5 থাকিলে ঠিক তেনেকৈ এবাৰ আমি সেকটো দিয়া আছে গতিকে আমি cot উলিয়ালে হ'ল cot থিটা ইকুৱেল হ'ব যেটো আমি জানো যে 10 ৰ বিপৰীতটোৱে হৈছে cot গতিকে 10 ৰ যেটো BC/AB হৈছে তাত আমাৰ হ'ব AB/BC অৰ্থাৎ AB মান আছিল 12k আৰু BC মান আছিল 5k গতিকে 12k divided by 5k অৰ্থাৎ k কটাকটি গ'ল আমাৰ মানটো থাকিলেগে 12/5 গতিকে আমাৰ নিৰ্ণয় সমাধানটো ইমানতে শেষ হ'ব গতিকে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো 2 নম্বৰ প্ৰশ্নটো কৈছিলে Question number 2 যদি tan twice equal cot a minus 18 ডিগ্ৰী যত twice সূক্ষ্ম কোণ তেন্তে a মান উলিওৱা এই প্ৰশ্নটো ফাইনেল এক্সামৰ 2019 চনত আহিছিল গতিকে অতিকে গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন ইয়াত কৈছিলে tan twice equal to cot a minus 18 ডিগ্ৰী গতিকে আমি twice টো সূক্ষ্ম কোণ বুলি দিছে আমি a মানটো উলিয়াব লাগে এতিয়া আমি ফাৰ্স্ট টাইম ইয়াৰ সমাধানটো হ'ব আমি ফাৰ্স্ট টাইম লিখি লম দিয়া আছে tan twice equal to cot a minus 18 ডিগ্ৰী এতিয়া আমি এটা কথা জানোৱে যেটো জানো আমি লিখি লম অৰ্থাৎ tan equal to আছিল কি cot 90 ডিগ্ৰী minus a অৰ্থাৎ a টো গৈ ইয়াত বহিছেগে গতিকে ইয়াত যেটো tan twice আছে অৰ্থাৎ twice থাকিলে কি হ'বগে twice হ'বগে সেই কাৰণে আমি এই tan twice ঠাত আমি পাতিব পাৰো cot 90 ডিগ্ৰী minus twice অৰ্থাৎ cot 90 ডিগ্ৰী minus twice equal to হল যেটো সোঁফালে আছিল হেতু আমি পাতি দিম অৰ্থাৎ cot a minus 18 ডিগ্ৰী এতিয়া যেহেতু দুইফালে cot আছে আৰু এফালে লৈ আহিলে এটা কটাকটিয়ে যাব অৰ্থাৎ এটা প্লাছত আছে এটা মাইনাছ আছে গতিকে এফালে থাকিলে 90 ডিগ্ৰী minus twice অৰ্থাৎ 90 ডিগ্ৰী minus twice equal to এফালে আছে a minus 18 ডিগ্ৰী এতিয়া আমি a ওচলে এটো লৈ যাম আৰু 18 ওচলে সংখ্যাটো লৈ যাম তেতিয়া আমাৰ কৰিবলৈ সুবিধা হ'ব অৰ্থাৎ বাওঁফালে আছে minus twice আৰু সোঁফালে যেটো প্লাস আছিল তাক বাওঁফালে লৈ আহিলে minus a হ'ব ঠিক হেদৰে minus 18 টো আছে minus 18 ডিগ্ৰী যেটো প্লাস 90 ডিগ্ৰী বাওঁফালে আছিল তাক সোঁফালে লৈ গলে হি হ'বগে minus 90 ডিগ্ৰী এতিয়া আমি যদি চাও minus twice minus a তেতিয়া হ'ব minus twice minus a অৰ্থাৎ minus thrice equal to minus 18 minus 90 গতিকে আমি 19 আৰু 18 যোগ কৰিলে পামগে minus 108 ডিগ্ৰী গতিকে দুইফালে যেটো মাইনাস আছে আমি মাইনাস দুটা কাটি দিব পাৰো গতিকে যেহেতু থি লগত a লগত থি টো পূৰণ হৈ আছে গতিকে আমি থি টো যদি সোঁফালে লৈ যাওঁগে তেতিয়া হি যেটো সংখ্যা আছে তাক হৰণ কৰিবগে অৰ্থাৎ a ইকুৱেল হ'বগে 108 divided by 3 অৰ্থাৎ 3 যদি এটোক আমি হৰণ কৰো 3 3 গুণ 9 3 6 গুণ 18 গতিকে a ইকুৱেল হ'লগে 36 ডিগ্ৰী অৰ্থাৎ যেটো আমাক নিৰ্ণয় কৰিবলৈ দিছিলে অৰ্থাৎ a মান হ'ল 36 ডিগ্ৰী যদি A, B আৰু C কোণকেইটা ABC ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুৱা যে sin
b plus c divided by 2 equal to cos a by 2 গতিকে আমাক এটা কথা কৈ দিছে a b আৰু c কোনকেইটা abc ত্ৰিভুজৰ অন্তঃকোণ ইয়াৰ সমাধানটো হ'ব যেটা আমাক দিছে abc ত্ৰিভুজটোৰ abc কোনকেইটা ক্ৰমে অন্তঃকোণ এতিয়া আমি জানো এটা ত্ৰিভুজৰ অন্তঃকোণ কেইটাৰ যোগফল সদায় 180 ডিগ্ৰী হয় গতিকে আমি লিখিব পাৰো a plus b plus c equal to 180 ডিগ্ৰী অৰ্থাৎ a কোণ b কোণ c কোণৰ সমান 180 ডিগ্ৰী এতিয়া আমি a কোণটো যদি এফালে লৈ যাওঁগে অৰ্থাৎ সোঁফালে লৈ যাওঁ তেতিয়া হ'বগে b plus c equal 180 ডিগ্ৰী minus a এতিয়া যেটা b plus c equal to 180 ডিগ্ৰী minus a আছে আৰু আমাক প্ৰশ্নটো উলিয়াবলৈ দিছে b plus c divided by 2 আৰু a by 2 আছে গতিকে আমি ইয়াৰ পৰা আমি দুইটাতে 2 ৰে হৰণ কৰি দিব পাৰোঁ দুইটাতে যদি আমি 2 ৰে হৰণ কৰি দিওঁ b plus c divided by 2 equal to 180 ডিগ্ৰী minus a by 2 যেটো আমাৰ উত্তৰটো যেটো উলিয়াবলৈ দিব বা সমাধানটো আমাক যেটো কৰিব দিব তাৰ অলমতে আমি আগবাঢ়ি যাব লাগিব অৰ্থাৎ আমি প্ৰচেষ্টাখিনি আগুৱাই নিব লাগিব গতিকে b plus c by 2 টো আমি একে ৰাখিলো b plus c by 2 equal to ইয়াত কি হৈছে 180 ডিগ্ৰী minus a by 2 অৰ্থাৎ 2 টোৱে 180 কো হৰণ কৰিব লাগিব minus a কো হৰণ কৰিব লাগিব অৰ্থাৎ 2 এ 180 হৰণ কৰিলে 90 ডিগ্ৰী থাকিলে minus a 2 এ হৰণ কৰিলে a by 2 এ থাকিলে ইয়াৰ পিছত আমি কি কৰিম যেটা আমাক দিছে sin into b plus c divided by 2 equal to cos a by 2 উলিয়াব লাগে যেটো sin এ পূৰণ কৰিছে সেই কাৰণে আমি দুয়োফালে sin এ পূৰণ কৰিম গতিকে sin into b plus c divided by 2 equal to sin into 90 ডিগ্ৰী minus a by 2 গতিকে বাও সাইডটো একে আছে এটো আমি একে ৰাখিলো sin b plus c divided by 2 equal to এতিয়া ইয়াত আছে sin 90 ডিগ্ৰী minus a by 2 এতিয়া আমি এটা কথা জানোৱে যেহেতু sin 90 ডিগ্ৰী minus থিটা ইকুৱেল cos থিটা গতিকে sin 90 ডিগ্ৰী minus থিটা ইকুৱেল cos থিটা অৰ্থাৎ ইয়াতো আছে sin 90 ডিগ্ৰী minus a by 2 ইয়াত এতিয়া a by 2 টোৱে থিটা মান বুজাইছে গতিকে এটো আমি লিখিব পাৰিম cos a by 2 অৰ্থাৎ যেটো আমাৰ প্ৰমাণ কৰিবলৈ দিছিল অৰ্থাৎ sin into b plus c divided by 2 equal to cos a হেতু আমাৰ প্ৰমাণ হ'ল গতিকে আপোনালোকে কথাখিনি বুজি নিশ্চয় পাইছে এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো 4 নম্বৰটো কৈছে যে প্ৰমাণ কৰা যে sin a plus cos a whole square plus cos a plus sec a whole square equal to 7 plus tan square a plus cot square a গতিকে এটো এটা অভেদৰ সহায়ত অৰ্থাৎ আমি অভেদৰ সহায়ত প্ৰমাণ কৰিবগে লাগিব এই লেফট হ্যান্ড সাইডটো ৰাইট হ্যান্ড সাইডৰ সমান কৰিবগে লাগিব গতিকে ইয়াৰ সমাধানটো হ'ব অৰ্থাৎ আমি বাওঁফালটো সমাধান কৰি সোঁফালটো উলিয়াবগে লাগে গতিকে হেকাৰণে আমি ধৰি লম লেফট হ্যান্ড সাইডৰ পৰা অৰ্থাৎ লেফট হ্যান্ড সাইডটো আমি লিখি লম ফাৰ্স্ট টাইম sin a plus cosec a whole square plus cos a plus sec a whole square এতিয়া আমি যদি চাও এটা কথা sin a plus cosec a whole square অৰ্থাৎ এটো আছে a plus b whole square আৰু এটো cos a plus sec a whole square to a plus b whole square আছে গতিকে আমি এটা কথা জানোৱে যেটো আমি এটা কথা জানো a plus b whole square is equal to আসলে a square plus twice ab plus b square গতিকে আমি এই সূত্ৰটো এইখিনি মান বহাই দিম এতিয়া sin square a plus cosec square a plus 2 into sin a into cosec a next a plus to আহিব plus এটো আমি এনেকৈ যদি কৰো অৰ্থাৎ a plus b whole square সূত্ৰটো কৰো তেতিয়া হ'ব cos square a plus sec square a plus 2 into cos a into sec a গতিকে ইয়াত যদি আমি এটা কথা চাও sin square a plus cos square a আছে গতিকে আমি হেতুটা একেলগ কৰি দিলোগে sin square a plus cos square a plus cosec square a to cosec square a ভাগে আছে cosec square a plus 2 into sin a অর্থাৎ sin a into cosec a যুগল আমি জানো যে 1 by sin a গতিকে আমি 1 by sin a পাতিলো
নেক্সট আহিলে প্লাছ চেক স্কোৱাৰ এ প্লাছ 2 ইনটু কছ এ ইনটু চেক এ ইজুকেল আমি জানো যে 1 বাই কছ এ গতিকে ইয়াত সাইন এ কটাকটি গ'ল কছ এ ইয়াত কটাকটি গ'ল ইয়াত আমি পালোঁ সাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ এ গতিকে দুটাৰ ইকুৱেলটো কি আছিলে 1 প্লাছ 2টো আছে প্লাছ 2টো আছে নেক্সট কি আছে কছেক স্কোৱাৰ এ প্লাছ চেক স্কোৱাৰ এ কছেক স্কোৱাৰ এ প্লাছ চেক স্কোৱাৰ এ এতিয়া আমি পালোঁগৈ 1 প্লাছ 2 প্লাছ 2 ইকুৱেলটো হ'ল 5 প্লাছ কছেক স্কোৱাৰ এ প্লাছ চেক স্কোৱাৰ এ কিন্তু আমাক নিৰ্ণয় কৰিবলৈ দিছে 7 প্লাছ 10 স্কোৱাৰ এ প্লাছ কট স্কোৱাৰ এ কিন্তু আমি এটা কথা জানো যে কছেক স্কোৱাৰ এ ইজুকেল আছিলে অৰ্থাৎ কছেক স্কোৱাৰ এ ইজুকেল আমি পাইছিলোঁ যে অৰ্থাৎ কছেক স্কোৱাৰ এ ইজুকেল আমি পাইছিলোঁ 1 প্লাছ কট স্কোৱাৰ এ আৰু এটা কথা পাইছিলোঁ যে চেক স্কোৱাৰ এ ইজুকেল চেক স্কোৱাৰ এ মাইনাছ 10 স্কোৱাৰ এ ইজুকেলটো 1 গতিকে আমি এই দুটাৰ সহায়ত ইয়াৰ মানখিনি সলাই দিম অৰ্থাৎ 5 প্লাছ কছেক স্কোৱাৰ এ ইজুকেল আছিলে 1 প্লাছ কট স্কোৱাৰ এ অৰ্থাৎ আমি সেইটো বহাই 1 প্লাছ কট স্কোৱাৰ এ প্লাছ চেক স্কোৱাৰ এ সমান কি আছিলে চেক স্কোৱাৰ এ সমান হ'বগৈ 1 প্লাছ 10 স্কোৱাৰ এ গতিকে 1 প্লাছ 10 স্কোৱাৰ এ এতিয়া আমি সংখ্যাখিনি একেলগ কৰি দিম আৰু গতিকে 5 প্লাছ 1 প্লাছ 1 ইকুৱেলটো হ'ব 7 প্লাছ কট স্কোৱাৰ এ প্লাছ 10 স্কোৱাৰ এ যিটো আমাক প্ৰমাণ কৰিবলৈ দিছিলে সেইটোৱে হৈছে প্ৰমাণটো যিটো লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড আৰু আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে গতিকে কিবা যদি প্ৰব্লেম পায় মোক কমেণ্ট কৰি জনাব অফক'ৰ্ছ মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম তাৰ বিষয়ে কুৱেশ্যন নম্বৰ 5টো কৈছে দেখুওৱা যে কছ এ ডিভাইডেড বাই 1 প্লাছ চাইন এ প্লাছ 1 প্লাছ চাইন এ ডিভাইডেড বাই কছ এ ইকুৱেল টু 2 চেক এ এই কুৱেশ্যনটো কেইবাবাৰো সুধিছে 16 চনতো সুধিছে আৰু 19 চনতো আহিছে গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যনে গতিকে ইয়াৰ সমাধানটো হ'ব সলিউশ্যন ইয়াত যিহেতু প্ৰথমটো আছে কছ এ ডিভাইডেড বাই 1 প্লাছ চাইন এ আৰু দ্বিতীয়ত আছে প্লাছ 1 প্লাছ চাইন এ ডিভাইডেড বাই কছ এ ইকুৱেল টু টুৱাইচ চেক এ গতিকে আমি এই বাওঁফালটো সমাধান কৰি পিনি সোঁফালটো উলিয়াবগৈ লাগে গতিকে আমি সেইকাৰণে এল এইচ এছ অৰ্থাৎ লেফ্ট হেণ্ড ছাইডটো লৈ লৈছোঁ অৰ্থাৎ কছ এ ডিভাইডেড বাই 1 প্লাছ চাইন এ প্লাছ 1 প্লাছ চাইন এ ডিভাইডেড বাই কছ এ এতিয়া যদি আমি চাওঁ দুয়োফালে অৰ্থাৎ হৰৰ দুইটাৰ পৰা আমি লসাগুটো ল'ম অৰ্থাৎ লসাগুটো ল'লে 1 প্লাছ চাইন এ আৰু কছ এৰ লসাগু যদি লওঁ তেতিয়া হ'ব 1 প্লাছ চাইন এ ইনটু কছ এ আৰু ওপৰখিনি মই এটা শ্বৰ্টকাটৰ কথা কৈছিলোঁ ইয়াত কি হয় ওপৰটোৱে তলটোক বা তলটোৱে ওপৰটোক আৰু তলটোৱে ওপৰটোক পূৰণ কৰি দিলে হ'ল কছ এ কৰিলে আমি কছ স্কোৱাৰ এ হ'ল প্লাছ 1 প্লাছ চাইন এ 1 প্লাছ চাইন এ কৰিলে 1 প্লাছ চাইন এ হোল স্কোৱাৰ হ'ল গতিকে ইয়াত আমি তলখিনি একো কৰিবলৈ প্ৰয়োজন নাই গতিকে তলখিনি আমি একে ৰাখিম অৰ্থাৎ 1 প্লাছ চাইন এ ইনটু কছ এ ওপৰত হ'ব কছ স্কোৱাৰ এ প্লাছ এ প্লাছ বি হোল স্কোৱাৰ গতিকে এ প্লাছ বি হোল স্কোৱাৰ যিটো আছিলে এ স্কোৱাৰ অৰ্থাৎ 1ক স্কোৱাৰ কৰিলে 1 এ প্লাছ বি স্কোৱাৰ অৰ্থাৎ চাইন স্কোৱাৰ এ প্লাছ টুৱাইচ এ ইনটু বি অৰ্থাৎ এ 1 এ আছে 2 ইনটু 1 ইকুৱেল 2 এ চাইন এ অৰ্থাৎ টুৱাইচ চাইন এ গতিকে এতিয়া আমি ইয়াক সজাই পিনি লিখিব লাগে অৰ্থাৎ কছ স্কোৱাৰ এ প্লাছ চাইন স্কোৱাৰ এ আছে সেইটো যদি আমি লিখোঁ চাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ এ প্লাছ 1টো আছে 1 এ প্লাছ টুৱাইচ চাইন এ ডিভাইডেড বাই তলখিনি আমি একো কৰিব নালাগে তলখিনি যেনেকৈ আছে তেনেকৈ ৰাখি থ'ম 1 প্লাছ চাইন এ ইনটু কছ এ গতিকে আমি এটা কথা জানোৱে চাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ এ ইজুকেল কি হয় 1 হয় গতিকে 1 প্লাছ 1 প্লাছ টুৱাইচ চাইন এ ডিভাইডেড বাই 1 প্লাছ চাইন এ ইনটু কছ এ গতিকে 1 প্লাছ 1 ইকুৱেল কি হ'ব 2 হ'ল 2 প্লাছ টুৱাইচ চাইন এ ডিভাইডেড বাই 1 প্লাছ চাইন এ ইনটু কছ এ ইয়াত যিহেতু 2 প্লাছ টুৱাইচ চাইন এ আছে ইয়াত আমি 2টো কমন ল'ব পাৰোঁ 2টো কমন ল'লে কি থাকিলে 2 পৰা 2টো লৈ আহিলে 1 থাকিলে প্লাছ টুৱাইচ চাইন এৰ পৰা লৈ আহিলে 2টো চাইন এটো থাকিলে ডিভাইডেড বাই 1 প্লাছ চাইন এ ইনটু কছ এ গতিকে 1 প্লাছ চাইন এ 1 প্লাছ চাইন এ এইটো আমি কাটি দিব পাৰোঁ শেষত থাকিলেগৈ 2 বাই কছ এ এতিয়া আমি এটা কথা যিহেতু জানোৱে 1 বাই কছ এ
ইজুকেল টু হয় sec a গতিকে ইয়াত যেহেতু 2 আছে এইটো কি হ'বগে টুৱাইচ sec a যেটো আমাক প্ৰমাণ কৰি দেখাব গৈছিলে গতিকে আজি বন্ধুসকল ত্ৰিকোণমিতিৰ আজি ফাইনেল এক্সামত অহা 5টা কোৱেশ্চন আমি আলোচনা কৰিলো আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আমি যেহেতু এই 5টা ভিডিঅ' এই 5টা কোৱেশ্চনৰ উপৰিও আৰু বিভিন্ন ধৰণৰ কোৱেশ্চন আছে এটো আমি পাৰ্ট 1 হিচাপে ভিডিঅ'টো পঠাম ইয়াৰ পিছত আমি সেকেন্ড পাৰ্টটো আলোচনা কৰিম যেহেতু আৰু কোৱেশ্চন আছে